নমস্কাৰ আপুনি চাই আছে খেতিৰ দিহা আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধকৈ আলোচনা কৰিম আজি আমি স্কোৱাছ খেতিৰ বিষয়ে আলোচনা কৰিম স্কোৱাছ এবিধ ঠাণ্ডা পাচলি ই প্ৰধানতঃ মধ্য আমেৰিকাৰ পাচলি ইয়াৰ আয়ুস প্ৰায় 1 বছৰ ইয়াক ঔষধ প্ৰস্তুতকৰণতো ব্যৱহাৰ কৰা হয় উন্নত জাতসমূহ স্কোৱাছৰ উন্নত জাতসমূহ হ'ল সায়োতে দা সাভালো সায়োটিলো এইটো হৈছে ৰোগমুক্ত জাত সেবেজো দা সাংগো জলবায়ু আৰু মাটি হাৰুৱা আৰু পানীৰ সুব্যৱস্থা থকা মাটি স্কোৱাছ খেতিৰ বাবে উত্তম মাটিৰ pH মান 5.5 পৰা 6.5 ভিতৰত হ'লে ভাল ইয়াৰ খেতিৰ বাবে সৰ্বোত্তম তাপমান হ'ল 27 ডিগ্ৰী সেন্টিগ্ৰেডৰ পৰা 30 ডিগ্ৰী সেন্টিগ্ৰেডৰ ভিতৰত ভালদৰে বাঢ়িবলৈ ইয়াক সূৰ্যৰ পোহৰৰ আৱশ্যক মাটি প্ৰস্তুতকৰণ মাটিখিনি ভালদৰে চহাই গোবৰ বা পচন সাৰ প্ৰতি হেক্টৰত 3 পৰা 5 টন মিহলাই ল'ব লাগে 3 মিটাৰৰ ব্যৱধানত 1 বৰ্গফুট আকাৰৰ গাঁত কৰি 3টাকৈ বীজ সিঁচিব লাগে সিঁচাৰ সময় স্কোৱাছ ৰোৱাৰ উত্তম সময় হ'ল জুলাই আগষ্ট মাহ জলসিঞ্চন স্কোৱাছ খেতিত যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয় সেইবাবে ইয়াক বাৰিষা কালত ৰোৱা হয় বাকী জাৰকালি ইয়াক এদিন এৰি এদিন পানী যোগান ধৰিব লাগে প্ৰতিপালন বীজ সিঁচাৰ আগতে মাটিডৰাৰ বনবাদ ভালদৰে আঁতৰাই ল'ব লাগে পুলি গজালি ওলোৱাৰ পাছতো মাজে সময়ে বনবাদ নিৰাই থাকিব লাগে অবাঞ্ছিত বনবাদ নিয়ন্ত্ৰণৰ বাবে বীজ সিঁচাৰ পাছত খেৰ বা নৰাৰে ঢাকি দিব লাগে সাৰ প্ৰয়োগ মাটি চহোৱাৰ সময়ত প্ৰতি হেক্টৰত ইউৰিয়া 120 কেজি পটাছ 80 কেজি আৰু ছুপাৰ ফছফেট 80 কেজি প্ৰয়োগ কৰিব লাগে ইয়াৰে 60 কেজি ইউৰিয়া ফুল ধৰাৰ সময়ত দিব লাগে বাকীখিনি ইউৰিয়া মাটি চহোৱাৰ সময়ত দিব লাগে শস্য ৰক্ষা পোক স্কোৱাছ খেতিত আক্ৰমণ কৰা পোক কেইবিধ হ'ল ফ্ৰুইট ফ্লাই স্কেলছ মিলিবাগছ আৰু এফিড নিয়ন্ত্ৰণ স্কেলছ মিলিবাগছ আৰু এফিডৰ বাবে ডাইমেথেড 30 EC 1 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে ফ্ৰুইট ফ্লাইয়ে আক্ৰমণ কৰিলে ফলটো ছিঙি পেলাব লাগে ৰোগ মোজাইক পাউডাৰী মিলডিউ আৰু ডাউনি মিলডিউ এই তিনিটা হৈছে স্কোৱাছ খেতিৰ অন্যতম ৰোগ নিয়ন্ত্ৰণ মোজাইকৰ বাবে 3 বাৰ 15 দিনৰ মূৰে মূৰে মিথেল ডেমেটন 25 EC 2 ml প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে পাউডাৰী মিলডিউৰ বাবে বেভিষ্টিন 1 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই 5-6 দিনৰ মূৰে মূৰে 3 বাৰ স্প্ৰে কৰিব লাগে ডাউনি মিলডিউৰ বাবে ডায়েথেন M45 0.2% সপ্তাহত এবাৰ স্প্ৰে কৰিব লাগে উৎপাদন প্ৰতি বিঘাত প্ৰায় 25 পৰা 40 কুইণ্টললৈকে স্কোৱাছৰ উৎপাদন পাব পাৰি স্কোৱাছ খেতিৰ বাবে এইখিনিয়েই যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ